নমস্কাৰ বন্ধুসকল, আকৌ এখন গাড়ী আপোনালোকৰ মাজত লৈ আহিছোঁ। এইখন হৈ গ'ল এল্টো K10 VXI 2014 লাষ্টৰ মানে অলমষ্ট 2015 চনৰ গাড়ীখন চাব পাৰে। কালাৰ কম্বিনেশ্যনো বহুত ধুনীয়া হৈ আছে। বাকী গাড়ীখন আপোনাক দেখাই দিব খুজিছে এবাৰ। গাড়ীখনত আফটাৰ মাৰ্কেট আপোনাৰ এছ'চিছ লগোৱা আছে, ক্ৰোম লগোৱা আছে, বহুত ধুনীয়া লাগিছে, সেইটো কাৰণে চাব পাৰে। কালাৰ কম্বিনেশ্যনো ক'ব গ'লে বহুত ধুনীয়া হৈ আছে, আৰু গাড়ীখনৰ ৰংটোও ধুনীয়া, যিহেতু তিনিচুকীয়া নাম্বাৰ হয়। চাব পাৰে গাড়ীখন। গাড়ীখনৰ ভিতৰতো এবাৰ দেখাই লৈছোঁ। ভিতৰটো ভালেই হৈ আছে, আপোনাৰ AC, পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিং, মিউজিক চিষ্টেম চব পাই যাব, দেখাব পাইছে। 76,000 ৰানিং হ'ল। আহক এবাৰ আপোনাক ইঞ্জিনো দেখাই দিছোঁ। এপ্ৰন পূৰা চিল আছে, চাব পাৰে। খালি অলপ লেতেৰা হৈ আছে আৰু ইঞ্জিনটো। এপ্ৰন পূৰা চিল আছে, বনেট পূৰা চিল আছে। গাড়ীখন খুবেই ধুনীয়া হৈ আছে। গাড়ীখন আপোনালোক যিহেতু দেখালোৱে, গাড়ীখনৰ ক'লোৱে আপোনাক 2014 লাষ্টৰ অলমষ্ট 2015 চনৰে হয়। এতিয়া গাড়ীখন দামৰ ক্ষেত্ৰত আহিছোঁ। গাড়ীখন আপোনাৰ 2,30,000 টকা কৈছোঁ। যদি কোনোবাই ৰিফাইনেন্স কৰে তেতিয়াও কৰাই দিব পৰা যাব। গাড়ীখন অকণমান বাম্পাৰ চাম্পাৰ টাচ আপ আছে, একেবাৰে নথকাও নহয়। আহিব, গাড়ীখন চাই কৰি ল'ব, আৰু যদি পচন্দ হৈছে এই স্ক্ৰীণত নাম্বাৰ দি দিম, তেতিয়া কণ্টেক্ট কৰিব পাৰিব, যদিহে কাৰোবাৰ পচন্দ হয়।